নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল ABHI'S ব্লগলৈ। সকলোৱে হয়তো জানে এইটো কি বস্তু। এইটো হ'ল ঢোল আৰু এইটো হ'ল আমাৰ অসমীয়াৰ পৰিচয়। আৰু সাধাৰণতে এইটো বজোৱা হয় আমাৰ বিহুত, আমাৰ যিটো আমাৰ জাতীয় উৎসৱ বুলি কয়। আৰু বিহু সাধাৰণতে তিনিটা আছে: কাতি বিহু মানে কঙালী, মাঘ বিহু মানে ভোগালী আৰু বহাগ বিহু মানে হ'ল ৰঙালী। আৰু ঢোলটো স্পেচিয়েলি বজোৱা হয় আমাৰ ৰঙালী বিহুত। আৰু বহাগ বিহুত আমি ফূৰ্তি কৰোঁ বেছিকৈ, কাৰণ আমাৰ অসমীয়াৰ বছৰৰ আৰম্ভণি। আৰু এই ৰঙালী বিহুৰ কথা মই আজি ইয়াতে ক'বলৈ অহা নাই, এই ভিডিঅ'টোত ক'ব খোজা নাই। মই ক'ব বিচাৰিছোঁ মুকলি বিহুৰ কথা, যিটো আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহি আছে। মুকলি বিহুটো আমি সাধাৰণতে দেখিছিলোঁ, শুনিছিলোঁ, এডাল গছৰ তলত এই বিহুটো হৈছিল। কিন্তু এতিয়া নাজানো কিয় বা গছৰ পৰা সেইটো বিহু গৈ আছে ষ্টেজলৈ, মঞ্চলৈ। এতিয়া মঞ্চ বিহুহে হ'বলৈ গৈ আছে। আৰু বহুতো কমিটি মই দেখিছোঁ এনেকুৱা, য'ত বিহু বুলি ক'লে কিছুমান ছিংগাৰ গায়কৰহে বেছিকৈ প্ৰাধান্য দিয়ে। কিন্তু পূৰ্বপুৰুষৰ পৰা যিটো চলি আহিছিল মুকলি বিহু, শুনিছিলোঁহে আমি যে পথাৰত গছৰ তলত বিহু হয়। কিন্তু মই খুব কমেই দেখিছোঁ গছৰ তলত বিহু। বহুততে মই দেখিছোঁ কিছুমানত ফিল্ড এখনত গছৰ ঠানি কাটি আনি মাজত পুতি থ'ব, সেইটো গছ বুলি মানি বিহু মাৰিবলৈ দিয়ে, মানে বিহু মাৰিছিলোঁ। কিন্তু অৰিজিনেল তেনেকুৱা গছৰ তলৰ বিহু মই দেখা নাই। আমাৰ দলাইগাঁৱত এডাল গছ আছে, অৰিজিনেল গছ, তাতে বিহু হৈছিল। কিন্তু মই শুনিছোঁ, শুনি দুখো লাগিছে, বেয়া লাগিছে, এই গছৰ তলত হয়তো আৰু বিহু নহ'ব। সম্ভৱতঃ নহ'ব, কাৰণ গছডালৰ কাষত হৈ আছে কিবা প্ৰজেক্টৰ কাম চলি আছে। তাৰ বাবে হয়তো এই গছডাল কাটিবও পাৰে বা নাকাটিবও পাৰে। কিন্তু নাকাটিলেও তাতে হয়তো এই বিল্ডিংটোৰ কাৰণে মুকলি বিহু পতাৰ ঠাই নাথাকিব। তো এইটো শুনি মোক দুখ লাগিছে। ইমান বছৰ পুৰণা এডাল গছ যেতিয়া নাইকিয়া হ'ব, নাইবা তাতে যদি আমি মুকলি বিহুটো দেখা নাপাওঁ, মিছ কৰিম বহুত। আৰু এইটো মই কাকো ব্লেম কৰি কোৱা নাই, নাইবা কাৰোবাক মই দোষ দিবলৈ যোৱা নাই। জাষ্ট মই এইটো মেমৰি হিচাপত ৰাখিব খুজিছোঁ। কেতিয়াবা হয়তো পিছৰ প্ৰজন্মই, আমাৰ ছেকেণ্ড থাৰ্ড জেনেৰেশ্যনে হয়তো দেখিব যে মুকলি বিহু আমাৰ দলাইগাঁৱত হৈছিল, যিটো অৰিজিনেল গছৰ তলত হৈছিল। আৰু ময়ো কেতিয়াবা চাম, নাইবা আমাৰ বিহু কৰা মানুহবিলাক কেতিয়াবা চাম, তেতিয়াহ'লেতো মনত পৰিব যে এডাল গছ আছিল আমাৰ লগত, য'ত আমি বিহু কৰিছিলোঁ।